50 কিয় মই 70 সো হে গাইস আজি আমাৰ কলেজৰ লাষ্ট ডে মানে সকলোৱে আজি লাষ্ট আছিল ইয়াতে ৰবি মিস কৰিবা নে মোক মিস কৰিম তোমাক নকৰিম পানী দিলো তাতে পানী দাঁত গিটা বৰ ধুনিয়া দে এসা হা ইমোশনাল হয় হাই সো হে গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল এন্ড অ্যানাদার ব্লগস আটা ব্লগস হ'ব আজি মানে ব্লগটো মানে কলেজৰ লাইব্ৰেৰীত যাম ডাইৰেক্ট মানে কলেজৰ লাইব্ৰেৰীত যাই আছোঁ কলেজৰ লাইব্ৰেৰীত যোৱাৰ পিছত তোমালোকে গম পাই যাবা ভিডিঅ'টো মই এতিয়া নকওঁ আৰু সো কলেজলৈ যাওঁ সো গাইস ফাইনেলি মই লাইব্ৰেৰীত আহি পালোঁ আৰু মানে মই লাহে লাহে কথা পাতি আছোঁ কাৰণ ইয়াতে জোৰে ক'ব নোৱাৰে কাৰণ লাইব্ৰেৰী হয় গালি দিব আৰু এণ্ড মানে আমাৰ বাহিৰে মানে এইকেইটাৰ বাহিৰে আৰু কোনো ষ্টুডেণ্ট নাই ইয়াতে আৰু আপোনাক চবকে মেইন বস্তু স্ক্ৰিপ্টটো দেখাই আছোঁ আছে বাৰু লাইব্ৰেৰী লাভ ষ্টৰী প্ৰথম খণ্ড মানে এইটো ফাৰ্ষ্ট পাৰ্ট হয় এণ্ড এইখিনিতে বহুত মানে আমি কৈ লওঁ আগতে কি হয় কি নহয় চাই লওঁ তাৰপিছত বাকী দেখাই আছোঁ চ' গাইজ চাব পাৰে আমাৰ শ্বুটিং হৈ আছে মই লাহে লাহে গৈ আছোঁ এইবিলাক আমাৰ চব মানে আছোঁ এইখন আমাৰ পঢ়ি আছে এই নজমুল কি পঢ়ি আছে হয় স্ক্ৰিপ্ট পঢ়ি আছে সি প্ৰেক্টিছ কৰি আছে অলপ প্ৰেক্টিছ কৰি লওক তাৰমানে প্ৰেক্টিছ কৰি আছে অঁ এইটো ৰঙা চুটি টিপিলে ভিডিঅ' হৈ যাব হয় আমাৰ এতিয়া আমাৰ ৰোলটো আছে মানে আমি তলৰ পৰা আমি আহিম আৰু আমাৰ ৰোলটো হ'ব আৰু এইটো ৰেডি জলদি কৰ তই কি হাঁহি মাৰিব মানে আমাৰ হাঁহি উঠি আছে মানে এটা চিনত মানে আমাক তাই মানে মিচিকিয়া হাঁহি মাৰিব কেমেৰাৰ মাজতে কাজিয়া হাই দি আয়ুষ সেইটো কলগেটৰ এডভাৰটাইজ দিয়া আকৌ দেখা দাঁতকেইটা বৰ ধুনীয়া দেই এইটো আমাৰ হিৰো হয় হিৰইনক চাব হিৰইন এতিয়া চকুৰ পানী মুচিব হিৰইনৰ এটা ইমোশ্যনেল চিন হয় ইয়াতে আমাৰ স্ক্ৰিপ্ট ডিছকাশ্যন চলি আছে কেনেকৈ কি কৰিব লাগে এভৰিথিং কি হ'ল ধুনীয়াতে ধৰি ছোৱালী হৈ গৈছে সো হে গাইজ আজি আমাৰ হ'ল ছেকেণ্ড ডে আমাৰ চিনেমাৰ নাম কিবা আছে নামটো নাজানো আৰু পিছত কম যদি আহে আৰু তোমালোকে চাবা আৰু যদি নাহে নাই আৰু এইজনটো হ'ল মোৰ এছিষ্টেণ্ট এণ্ড আৰু এটা হ'ল এইটো হ'ল ফিল্মে এক্সট্ৰা ইউনো এণ্ড মোকতো জানে আৰু এইজন হ'ল আমাৰ নতুন কেমেৰামেন এণ্ড আই এম দ্য ৰিয়েল হিৰো भाई साहब कुछ ज़्यादा नहीं हो गया मतलब कुछ भी ক্ল'জ সিহঁতে আহি ঘূৰি আছে আমি পাৰ্মিশ্যন লৈ আহিছোঁ বাৰু সিহঁতে মানে ক্ল'জ লিখা আছে সিহঁতে আহিব নোৱাৰে ইয়াৰ খোজকঢ়া মডেলটো কেনেকুৱা সো হে গাইজ আজি আমাৰ 3 দিন হ'ল মানে ডে 3 হ'ল চ' মই কলেজৰ লাইব্ৰেৰীত আহি পালোঁ এতিয়া গোটেইকেইটা বহি আছে এটা ব্লগৰ ল'ব নালাগে এতিয়া আমি ভাবি আছোঁ কেমেৰাটো মানে ভাল হোৱা নাই চ' হে গাইজ মই এতিয়া ভিডিঅ' কৰি আছোঁ মানে মই আজি কৰিম আজি অহা নাই ভিডিঅ' কৰাটো এই কোনে কান্দিব নহয় ব্ৰ' আৰু এই মজাই বহি আছে নাটক কৰিছে নাটক ক্লাছ আছে মোৰ ক্লাছো যাব পৰা নাই ক'ত নাপায় সোনকালে কৰ দে ফাইনেল টেকটো মই লৈ লওঁ তাৰপিছত ভিডিঅ'টো কৰি আছোঁ
মেম হ্যাপি দুর্গা পূজা এন্ড হ্যাপি আৰু মই এতিয়া আৰু কলেজ নাহোঁ আৰু সকলোৱে মিছ কৰিম লগত মেমকো মিছ কৰিম আপুনি আমাক মিছ কৰিবনে আপুনি মিছ কৰিম মানে সো মেম বাই 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 সো হে গাইজ আজি আমাৰ কলেজৰ লাষ্ট ডে আজি কলেজত আমাৰ লাষ্ট ডে আৰু মিছ কৰিবিনে নিজক মিছ কৰিম কলেজ মিছ কৰিম তোক মিছ নকৰোঁ আচ্ছা ৰবি মিছ কৰিবানে মোক মিছ কৰিম বেষ্ট তোমাক নকৰোঁ तुमसे ना हो पाएगा আমাৰ থাম্বনেইলৰ কাৰণে ফটো লৈ আছে এইটো ফটোগ্ৰাফাৰ এইটো এক্ট্ৰেছ হয় সো আমাৰ আজি ভিডিঅ' খতম হৈ গ'ল লগত কলেজো খতম হৈ গ'ল ন কৰবি আজি আমাৰ লাষ্ট মানে আমাৰ কি কয়তো ভিডিঅ' মানে থাম্বনেইল আৰু আজিৰ পৰা আমাৰ কলেজো নাই আৰু আজিৰ পৰা চেছ তোমালোকক বাই বাই এতিয়াৰ পৰা ক'লোঁ তোমাক দেখাইছোঁ আৰু দুইজনকে কৰিম এতিয়া মানে কি 50-50 यानी कितनी औसम है यार দে ঠিক আছে তাৰ 70 লৈ ল'ল 12টা আৰু 5% ইয়াতে দি দিলোঁ চ' হে গাইজ আমি এতিয়া যাওঁ আৰু আমাৰ লাষ্ট ইয়াতে আজি লাষ্ট ক্লাছো আছিলে লাষ্ট ডে আছিলে লাষ্ট কলেজ আছিলে লাষ্ট ফিল্ম শ্বট আছিলে अबे जल्दी बोल कल सुबह पनवेल निकलना है মানে সকলোৱে আজি লাষ্ট আছিলে ইয়াতে আৰু আজিৰ পৰা আৰু মানে আমি কলেজত নাহোঁ তো যাওঁ তো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিবা কমেণ্ট কৰি দিবা আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি মোৰ চেনেল তোমালোকে নতুন আহিছা তেনেহ'লে সেইটো যে ৰঙা কালাৰৰ ছাবস্ক্ৰাইব লিখা বাটনটো আছে তোমালোকে যাতে তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া অ'কে